এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ সকলোৰে ভালে। আজি মই ভিডিঅ'টো বিশেষ একো তেনেকৈ দেখাবলৈ কৰা নাই বাৰু। এটা কথা মানে মেছেজ এটা দিব লৈছোঁ। এই যে ইউটিউবত মই দেখি আছোঁ মানে ভেন্দি লগালে মানে চুলি আমুকটো হয়, ভেন্দি লগালে এইজাত হ'ব সেইজাত হ'ব। একো নহয়, ভেন্দি লগালে আপোনালোকে সময় এনেই নষ্ট কৰি আছে ভেন্দি সোপা লগাই পিনে। ভেন্দি লগাই আপোনাৰ কাপোৰো বেয়া হয়, চুলিখিনিও একো মানে তেনেকুৱা কাম নিদিয়ে। আপোনালোকে তাতকৈও এই জবা ফুলৰ পাত লগাব, সপ্তাহত 2 দিন চুলি ভাল হ'ব। নাৰিকল তেল লগাব, নৰসিংহ পাত লগাব, সেইবিলাক লগালে চুলি ভাল হয়। এনেই ভেন্দি সোপা লগাই পিনে আপোনালোকৰ চুলিখিনিহে নষ্ট হয়। কাম সময় মানে মানুহৰ এটা সময় থাকে ন নিজক দিবলৈ, সেই সময়কণ চাগে ভেন্দিখিনি কাটোতে পিছোঁতে পিটিকোতে কাপোৰখন ধুওঁতে বহুত টাইম ওলাই যায়। এইবিলাক লগোৱাতকৈ আপোনালোকে সেই নাৰিকল তেলৰ লগত নৰসিংহ পাত লগাব, চুলি ভাল হ'ব, চুলি গজিব। আৰু নতুন চুলি উলিয়াবলৈ যদি বিচাৰে কি বুলি কয় এইটো নৰসিংহ পাতখিনি পিচি পিনে নাৰিকল তেলৰ লগত মিক্স কৰি বইল কৰি ল'ব পাৰে, নহ'লে কেঁচাকৈও থ'ব পাৰে। এদিনীয়াকৈ লগাওঁ বুলি ভাবিলে বইল কৰিলে 2 দিন 3 দিন যায়, তো তেনেকৈ লগাব পাৰে, তেতিয়া ভাল হয় চুলিখিনি। আৰু পিছল কৰোঁভাৱে জবা ফুলৰ পাত আছে, জবা ফুলৰ পাত পিচি লগাব, নহ'লে বাৰু ঔটেঙা বীজটো লগাব, সেইখিনিও ভাল হয়। নহ'লে কণ্ডিচনাৰ ইউজ কৰিব। এই ভেন্দি লগাই মানে সময় নষ্ট কৰাতকৈ সেইবিলাক কৰিব। ঘৰুৱা পদ্ধতি কৰিব লাগে, কিন্তু এই ভেন্দিটো মানে এতিয়া দেখি আছোঁ চবে ভেন্দি লগালে একো কামত নাহে, আপোনালোকৰ সময় নষ্ট হ'ব। সেইটো কাৰণে কৈছোঁ ভেন্দি নলগাব, পাৰিলে মানে নাৰিকল তেল লগাব বা বেলেগ কিবা লগাব। তেল প্ৰায় চুলিত লগাই থাকিব লাগে, সপ্তাহত 2 দিন তেল লগাবই লাগে, তেতিয়া চুলিখিনি এনেও ভাল হ'ব আপোনালোকে। আৰু চুলিখিনি গজাবলৈ মেথি গুটি লগাব পাৰে, মেথি পিচি পিনে লগাব পাৰে, তেনেকৈ লগাই পিনে ৰাখি দিব। সপ্তাহত 2 দিন 3 দিন তেনেকৈ ব্যৱহাৰ কৰিলে চুলিও ভাল হ'ব, দীঘল হ'ব, ভাল হ'ব, ধুনীয়া হ'ব। তো এতিয়া মই মানে প্ৰায় ভিডিঅ'বোৰ দেখি আছোঁ ভেন্দি তাকে হাঁহিও উঠিছে। তো ভেন্দি লগাই একো লাভ নাই, আপোনালোকে নলগাব। হ'লে ধৰি লওক মিঠাতেলৰ লগত নেমু চেপি লগাব, নহ'লে নিমপাত লগাব, তেনেকৈ লগাব। চুলি ধুনীয়া হ'ব, ভালো হ'ব, উফি নোহোৱা হ'ব। সেইবিলাক কৰিব, ঘৰুৱা পদ্ধতি সেইবিলাকেই ভাল। এইবোৰ ভেন্দিটো কোনো কাম নাই, আপোনালোকে নলগাব। আৰু পাৰিলে ভিডিঅ'টো প্লিজ চবেই শ্বেয়াৰ কৰি দিব, কাৰণ চবকে দেখিছোঁ ইউটিউবত। এতিয়া মই কাকো নাম ল'ব বা কাৰো বেয়া বুলি ক'ব যোৱা নাই, চবেই চবৰ নিজৰ ইউটিউবত নিজে মানে এটা ভিডিঅ' দিবলৈ বনায় আৰু। কিন্তু ভেন্দিটো একো কামত নাই মানে। আপোনালোকে ভেন্দি ট্ৰাই কৰি চাব পাৰে, যোনে যদি মন যায় মানে ভাল পপুলাৰ ইউটিউবাৰবিলাকে দিলে মানে ভেন্দিটো লগালে ভাল এনেকৈ বুলি ভাবি পিনে লগাব পাৰে, একো নাই। কিন্তু সেই ভেন্দিটো লগাই পিনে আপোনালোকৰ চুলি কচাও ভাল নহয়, সময় নষ্ট হ'ব, আৰু কাপোৰখন ধুওঁতে চাগে 10 ঘণ্টামান লাগিব নেকি তাতে। সেইটো কাৰণে এইবিলাক লগাই লাভ নাই, নলগাব। তো এইটোৱে আৰু ক'বলৈ আছিলে মোৰ ভাগৰ, বিশেষ একো নাই বাৰু। এতিয়া কেঁচুৱা থকা ল'ৰা ছোৱালীবিলাকৰ মানে মাইকী মানুহৰতো চুলি সৰিবই, সেইটো হৰম'নটো চেঞ্জ হয় কাৰণে চুলি সৰে, সেইটো টেনশ্যন ল'ব নালাগে। বাকী যাৰ চুলি সৰিছে তেওঁলোকে লগাব, কি বুলি কয়, নৰসিংহ পাত লগাব, নাৰিকল তেল লগাব। মই কৈয়ে আছোঁ, আৰু মোৰ আগতেও ভিডিঅ' এটা দিয়া আছে সৰুকৈ, আপোনালোকে চাই ল'ব পাৰে। তো এইবিলাক ব্যৱহাৰ কৰিব। এনেই এইবিলাক মানে ঘৰুৱা পদ্ধতি সেইবিলাকেই ভাল, এইবিলাক ভেন্দি চেন্দি ভাল নহয়। আৰু ঔটেঙা বীজটো ভাল দেই, ঔটেঙা বীজটো আপোনালোকে পিচি মূৰত লগাই থৈ দিব, 1 ঘণ্টাৰ কাৰণে ভাল। আৰু জবা ফুলৰ পাত এইবিলাকেই ভাল আৰু লগাব। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ, এয়াই ক'বলৈ আছিলে মোৰ ভাগত। আপোনালোকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, যোনে মানে পোৱা নাই, পালে ভাল হ'ব চবৰে কাৰণে। এইবোৰ ভেন্দি চেন্দি লগাই নাথাকিব আৰু। বাই বাই।